গেল যেতিয়া আমি এতিয়া যাব ওলাইছোঁ মালটানা গাড়ীখন লৈ কিনে আমাৰ কানা ৰশ্মিৰ কাণৰ গাড়ীখন লৈ পিনে আমি খেলা চাব যাম আৰু পিছফালে উঠছে পিছফালে চব একদম পুৰা লটকি উঠছে এই আগতে উঠছে যাইছোঁ আমি এতিয়া নাৱৰ খেলা চাব লাগে গোটেইকেইজন একেলগে মালটানা গাড়ীত ছটা হাতী যাইছোঁ এইফালে চাই লওক এইফালে গাড়ী যাব নোৱাৰা হৈছে ইমান মানে জাম হৈছে নাৱৰ খেল চাব অহা মানুহ আপোনাৰ এতিয়া আমি বহুত জেগা খোজকাঢ়ি আহি পেলাই এনেকৈ আমি পাই গ'লোঁ চালখোৱা দলং আৰু এই চালখোৱা দলঙৰ মানে তলতে নাৱৰ খেলখন হ'ব ইয়াত দেখাম বাৰু বাঁহৰ আগত যে ৰঙা কাপোৰখন মাতি থোৱা আছে এইটোৱে হ'ল সীমা আৰু এইটো সীমালৈকে যোনে ফাৰ্ষ্ট আহিব পাৰিব তেওঁৱে মানে জিকিব আৰু সেইফালে হৈছে কমিটি বহা মঞ্চখন আৰু মঞ্চখনৰ ভিতৰত মানুহ চাওক না মানে খোজ দিয়াৰ কাৰণে ইয়াতে কোনো ধৰণৰ জেগা নাই আৰু ভাই ইয়াতে নাৱৰ খেল চাবলৈ যিমান মানুহ হৈছে নহয় আচৰিত কিমান মানুহ আপোনালোকে অলপমান চাই লওক জাষ্ট মই য'ত খাৰাত থিয় হৈ আছোঁ ইয়াৰে বিপৰীত ছাইডত এটা ছাইডতে ইমান মানুহ মানে আৰু দলংখন ফুল হৈ আছে মোৰ ছাইডটো ফুল হৈ আছে মানে একদম মানে গণিব নোৱাৰে আপোনাৰ 100% কোনোবা যদি গণিব দিয়ে নহয় গণিব নোৱাৰে 100% ইমান মানুহ মানে আচৰিত মানে ক'বলগীয়া নাই ভাষা নাই খেলা এখন খেলিব গ'লে আগতে যেনেকৈ অলপ প্ৰেক্টিচ কৰি দিলে নহয় এওঁলোকেও মানে খেলাখন খেলাৰ আগতে এনেকুৱা ধৰণে প্ৰেক্টিচ কৰি আছে মানে এওঁলোকে বুলি নহয় প্ৰত্যেকখন নাৱে অলপ চলপকৈ প্ৰেক্টিচ কৰি আছে আৰু প্ৰেক্টিচ কৰাৰ পিছত অকণমান পিছতে হ'ব ডাইৰেক্ট খেল আৰম্ভ আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো প্ৰেক্টিচ কৰি থাকোঁতে হঠাতে এইখন নাও মানে ডুবিবলৈ ধৰিছিলে মানে লগে লগে আৰু মানুহ কেইজনমান নামি দি পিনে ভিতৰৰ পানীখিনি এতিয়া ওলাই দি আছে সেনেকৈ এতিয়া প্ৰথম খেলখন আৰম্ভণি আৰু এই প্ৰথম খেলখনত দিছে সৰু নাও দুখন কাৰণ ইয়াত সৰু নাওৰ খেলটো অলপ বেলেগ আৰু ডাঙৰ নাওৰ খেলটো বেলেগ সৰু ডাঙৰ মিক্স কৰি নিদিয়ে মানে সৰু পেলাই দিছে গতিকে সৰু নাওৰ খেলখন এনেকৈ প্ৰথম খেলখন আৰম্ভণি আৰু ইয়াৰে পিছতে লাহে লাহে আপোনাৰ ডাঙৰ নাৱৰ খেল আহি থাকিব আপোনালোকে শেষলৈকে চাই থাকক ভিডিঅ'টো চাই পেলাই বহুত ধুনীয়া লাগিব শেষলৈকে চাব আৰে ভাই চাওক না নাৱৰীয়াই নাও বাই আছে কিন্তু মানুহে ইয়াতে কিমান উৎসাহ জগাই আছে মানে কাৰণ মানুহৰ কিমান চিঞৰ বাখৰ উৎসাহ জগাই আছে গতিকে চাই লওক ইয়াতে অনুমান কৰিব পাৰিব আপুনি যে নাও খেলখন চোৱাৰ মজাটো কেনেকুৱা আপোনাৰ জনে চাই আছে ন মানে ফুল চাব নোৱাৰে কিন্তু অলপ জেগাই চাব পাৰে কিন্তু তাতেই মজা কেনেকুৱা মানে আপোনালোকে এবাৰ ইয়াতে মানে অনুমান এটা লগাই লওক জনে মানে এই নাও খেলখন চাবলৈ যোৱা নাই তেওঁলোকে ভিডিঅ'ত চাই পেলাই অনুমান এটা লগাই লওক কিমান ভাল লাগিব এই নাও খেলখন মানে চাই পেলাই যি নহওক এনেকৈ চাই আছোঁ ময়ো চাই আছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে চাই থাকক শেষলৈকে আৰু এইবাৰৰ হৈ যোৱা খেলখনৰ মানে এইটো হ'ল জিকা বাৰ্টি আৰু এই জিকা বাৰ্টিটোৱে মানে চাই লওক না তেওঁলোকৰ যিটো বৈঠা মাৰা ষ্টাইল মানে এইটো এক হিচাপত ক'ব গ'লে ন এওঁলোকে এতিয়া ডেন্স দি আছে মানে জিকি উঠি পেলাই এটা ডেন্স দি আছে এতিয়া ভাল লাগিছে যিয়ে নহওক তেওঁলোকক ডেন্স দিলেও কিবা দিলেও আমাৰ ভাল লাগিছে চাই আৰু এই নাওবিলাক যে আছে নহয় মই দেখিয়ে পাগল হৈ গৈছোঁ মানে ইমান দীঘল 120 ফুট 130 ফুট আৰু যদি সৰু নাও বুলি কয় তেনেহ'লে আপোনাৰ 50 ফুট 60 ফুট এনেকুৱা দীঘল আছে মানে এখন নাও ইমান মানে দীঘল নাও মানুহ বহুত কেইজন ধৰে মানে দেখি কিবা এটা ভালো লাগিছে আৰু মানে দেখি পাগল হ'বলগীয়া কথা মানে ইমান দীঘল নাও আৰু ইয়াতে এই যে নাও খেলখন মানে চাবলৈ আহিলে ইয়াত প্ৰত্যেক বছৰে হয় এইটো টাইমত প্ৰত্যেক বছৰতে এই খেলখন ইয়াত আৰম্ভ হয় আৰু এই খেলখন কিন্তু ইয়াৰে পৰা আৰম্ভ নহয় দিয়ক এই ব্ৰিজৰ বহুত আগৰ পৰা আৰম্ভ তাৰ পৰা আৰম্ভ ইয়াতে শেষে যাচ মাজতে মানে অকণমানহে দেখাইছোঁ আপোনালোকক আৰু ইমানখিনি দেখাব নোৱাৰোঁ আৰু এই খেলখন মানে কোনোবাই চাব আহিলে ন প্ৰত্যেক বছৰতে ইয়াতে এই খেলখন পাতে এইটো চালখোৱা ব্ৰিজৰ তলত পাতে এনেকৈ আৰু এইটো চেঙা বেছিকৈ চকৰ পৰা অলপ ভিতৰতে এই চালখোৱা ব্ৰিজখন আছে খেলা চাবলৈকে আহিলে ইয়াতে নোখোৱাকৈ থাকিব নালাগে এইটো যে চব দোকানে আছে ইয়াতে এতিয়া এনেকৈ আহি পেলাই মানে ফাইনেল খেলখন এইখনেই হৈছে লাষ্ট ফাইনেল খেল আৰু এই ফাইনেল খেলত মানে যোগদান কৰিছে মৈশাল বন্ধু আৰু নয়ন জ্যোতি এই দুটা হৈছে মানে নাও দুখনৰ নাম আৰু এই দুখন নাও মানে ইয়াত খেলিছে এতিয়া ফাইনেল খেল
আৰু যোনে জিকিব মানে তেওঁৰ পাব 25,000 টকা পুৰস্কাৰ আৰু ছেকেণ্ড প্ৰাইজ পাব আপোনাৰ 15,000 টকা পুৰস্কাৰ। এতিয়া বৰ্তমান জিকি আছে হ'ল নয়নজ্যোতি, আৰু নয়নজ্যোতিয়ে মানে আগে আগে গৈ আছে সেইফালে ৰাইট চাইডৰখন মানে। নয়নজ্যোতি এই খেলখন মানে এতিয়া জিকিলে আৰু এই নয়নজ্যোতি এই ফাৰ্ষ্ট প্ৰাইজটো পাব। এনেকৈ ফাইনেল খেলখন চাই শেষ কৰিলোঁ, কিন্তু এতিয়া ঘৰলৈকে ওলাই যাওঁতে বা কিমান টাইম লাগে নাজানো। মানুহ চাই লওক না, ইমান মানুহৰ মাজত ওলাই যাব লাগিব। এই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি লগতে ঘণ্টাটো বজাই দিব।